ইনাৰ কিটচেনে আপোনালোকক স্বাগতম জনাইছোঁ। থেকেৰা টেঙাৰ লগত মাছৰ আঞ্জা বনাম আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেকেৰাখিনি মই কিছু সময় পানীত তিয়াই থৈছোঁ আৰু তাৰে ভিতৰত থকা টেঙাখিনি তেতিয়াহে উঠিব। এতিয়া মই মাছৰ টুকুৰাকেইটাত হালধি আৰু নিমখখিনি সানি ল'ম। খিনি আপোনালোকে ভালদৰে এনেদৰে ভাজি ল'ব। এতিয়া মাছ কেইটুকুৰা ভালদৰে ভজা হৈ গ'ল আৰু মচমচীয়াকৈ ভাজিব আপোনালোকেও আৰু থেকেৰাখিনিও পানীত ভালদৰে উঠিছে টেঙাটো। এতিয়া মই অকণমান বগা সৰিয়হ দিছোঁ, আপোনালোকৰ দিব। এতিয়া মই টেঙাখিনিত মই আটাৰ গুড়ি এচামুচ মিক্স কৰি দিম। নিমখটো আপুনি সোৱাদ অনুসৰি ল'ব। ভাজি থোৱা মাছখিনি মই এতিয়া টেঙাত মই দি দিওঁ। মই 4-5 মিনিটমান আঞ্জাখন উতলাইছোঁ, এতিয়া আঞ্জাখন হৈ গ'ল। টেঙাৰ আঞ্জাখন মোৰ হৈ গ'ল আৰু আপোনালোকেও ঘৰত এবাৰ ট্ৰাই কৰি চাব আৰু বহুত টেষ্টি হয় আঞ্জাখন, ভাল পাব খাই।